हेलो गाइस आज की करिम क आज আমলৈ পাইম আমলৈ তুমি হুডা বাল্ডিংটো লৈ আনা আমি দুটা আজি আমলৈ পাইম হুডা বাল্ডিংটো লৈ আনা এইটো মই আপোনালোকক দেখাই দিছো এইটো ওপৰত ওলমি আছে পাই পিনে দেখাম দেই এই সফা কৰিব মই কাটি দিম সফা কৰি হেৰি আমলৈ বা মই পাৰি দিলোঁ মানুহজনে চফা কোনে ভাল পায় আমলৈটো মই কিন্তু বহুত ভাল পাওঁ খাই আমলৈ খাবা যদি আহা কোনে কোনে খাবা আমাৰ ঘৰত আমলৈ খুব পায় সফা কৰ এই ধুনু আকৌ ঐ সফা কৰিবি হাই গছত আম লৈ বা বল দমা অলপে আছে ডাঙৰ টোপ আছে চাহ গছত বনাই আছে আৰু আমলৈ টোপ আজি আমলৈ পাৰ্টি চলিব আজি পুৰা ডাঙৰকে পুৰা আমলৈ পাৰ্টি হ'ব আজি এইফালে চাফা কৰি আছে এইফালে আমাৰ খুৰী থিয় চাফা কৰি দিয়ক খাব নাখায় তই ভনী চাফা কৰিবা মই খাম কেনেকুৱা লাগিছে বন্ধুসকল আহিব দেই খাবলৈ কিমান হ'ব 1.5 কেজি 2 কেজি মান হ'ব আৰু আছে চাফা কৰি আছে এইফালে 10 কেজি নহোৱা বন্ধুসকল ফাইনেলি আমলৈটো খিনি চাফা কৰা হৈ গ'ল এতিয়া ঘৰত নি একদম ধুনীয়াকে ভাজি লৈ আৰু লগত জানেই নহয় কি থাকিব
ৰঙা হা এই বাইদেউ আহিব না খোৱা সময়ত হে আহিবি আকৌ এইবিলাক চক হৈ গ'ল চাফা কৰি শেষ কাহিনী মেৰা আকৌ কাহিনী আমি দে ভনী চাফা কৰা আহিলে কাৰেণ্টটো ন ধন্যবাদ বৈ টিবেল বৈ টিবেলত চালিটো দিলে কাৰেণ্টটো আহি যায় মটৰ লাগিলে